গিলিবলৈ মন আছিলে পাম নেকি পানী খাবা অ মোৰ তাত এক পেকমান আছে মিলাই দিম নালাগে এতিয়া সন্ধি লৈ একেলগে খাম এতিয়া আপুনি সুধা পানী খাব কোন আছ এফালে অৰ্ণৱ এখেতে পানী এগিলাচ খাব লৈ আছোন কি মোৰ অফিচলৈ দেৰি হৈছে নিজে আনি দে আলুৰ সময়ত কি ব্যৱহাৰ এইটো হা কথা বহলাই নাথাকিবিচোন মোৰ দেৰি হৈছে মই যাওঁ সৰুটো তুমি বহা মই পানী এগিলাচ লৈ আহোঁ দেই তুমি বহা সাংঘাতিক কন্দাহীও এইটো কন্দাইটো হাই যাব ইয়াৰ লগত মানৱটো ক'ত আকৌ তই তোকে লগ ধৰিবলৈ আহিছিলো কথা এটা আছিলে কি কথা মোৰ মতে হীৰা মেডামে শান্তিনীক মাৰিবলৈ চেষ্টা কৰা নাছিলে জেললৈ গ'লে দেখোন নহয় মাহী মেডামে ইমানডাল লোহাৰ দাঙি পেলাই শান্তিনীক মাৰিব পাৰিব হে মাহী মেডামে শান্তিনীক নাই মৰা সেইটো মই খাটাং মানে কৰিলে মামাই বচাবলৈ দায়িত্ব ললে মেডামে এইটো কথাই পুলিচৰ মাথালৈ অহা নাই বল কলৈ কি কলো থানালৈ মই নাযাওঁ চান্দিনীৰ লগত ৰিলেটেড কোনো কথাতে মই ইনভলভ নহওঁ হ'ব দে তই যা ঠিক আছে তহঁত দুটাৰ জেদেই তহঁত দুটাক খাব হ'ব গাটো ধুই ময়ে গৈ আছো লোৱা পানী বুজিছা তুমি সন্ধিয়া হওঁতে 3টা ফুল লৈ আহিবা এওঁ কলৈ গ'ল 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 মানে আৰে ই কিবা কৈ পঠাই দিলে নেকি ই মানে মোৰ ভালটো কেতিয়াও নিবিচাৰে পুৰা পানীকে খা আৰু এতিয়া ভৰিখন বেছিকৈ বিষাইছে নেকি অলপ কথা ক'ব পাৰিছ অলপ অলপ কি ভাবিছ নাই একো নাই তই অলপ ৰেষ্ট ল মই ভাল হলে মোক এৰেষ্ট কৰিব লাগিব বুলি ভয় কৰিছ নহয় ভয় নকৰিবি শুন তই যেতিয়াই কওঁ মই তেতিয়াই জেললৈ যাবলৈ সাজু আছো তই সাজু হৈ আছে বুলি ক'লি হৈ গ'ল কিন্তু মই কি কৰিম পুলিচ হোৱাৰ আগতে মই তোৰ ল'ৰা মই তোৰ মা মোৰ বাবে মোৰ ল'ৰাই আনৰ ওচৰত তলমূৰ কৰি থাকিব সেইটো মই কেনেকৈ মানিম কচ মোক কালিলৈ এই কোৰ্টত হাজিৰ কৰিবি মই সকলোবোৰ স্বীকাৰ কৰিম বেছি ভাবি নাথাকিবি মই তোৰ কষ্ট বুজি পাওঁ তই নাভাবিবি মই তোক বেয়া পাওঁ বুলি নেপাওঁ আচল কথা কি জান শুন ময়ো নিজে অনুভৱ কৰিছো চান্দিনীৰ লগত মই কিমান অন্যায় কৰিছো সেইকাৰণে মই নিজেও শাস্তি পোৱাটো বিচাৰো তেতিয়াহে মনৰ পৰা চাগে বুজাটো কমিব অচি হৈ এনেকে কান্দে নেকি বেলেগে দেখিলে হাঁহিব চাও নেকান্দিবি অচি হৈ কিবা কান্দে নেকি মানুহে দেখিলে হাঁহিব শুন মোৰ কাৰণে তই কষ্ট পাইছ মই মনত বৰ কষ্ট পাওঁ কথাবোৰ কেৰিমানৰ পৰা তুমি বেলেগ ধৰণে ক'ব লৈছা যে বেলেগ হৈছে নেকি সকলো আপোনাৰ বাবেই আপুনি ইমানেই সুখ দিছে যে সুখে মোক সলাই পেলাইছে পাগলী হৈছে তুমি
হৈছো। কেতিয়াও এই ঘৰখনক নিজৰ মানুহখিনিক তেওঁ আপোন বুলি ভবা নাছিল। ভুল মোৰো আছিল। মোৰ ভুলবিলাক হীৰাই আঙুলিয়াই দিয়া হ'লে মই নিশ্চয় শুদ্ধ কৰিব পাৰিলোহেঁতেন। কিন্তু তেওঁ যি ভুল কৰিলে সেয়া কোনো পধ্যেই মানি ল'ব নোৱাৰি। কেতিয়াও শুদ্ধ কৰিব নোৱাৰি, কেতিয়াও নোৱাৰি। চান্দিনীয়ে কষ্ট পোৱা বুলি ক'লে যায় ন? যাবই। আপোন মানুহৰ কথা বেয়াকৈ ক'লে জানো খং নুঠিব আপোনাৰ? কি হৈছে তোমাৰ? কথাবোৰ কেইদিনমানৰ পৰা তুমি জোৰ ক'ব লৈছা যে? আপোনাৰ বাবেই যে সুখে মোক পাগলী হৈছা তুমি। হৈছো। পাগলী হলে কি কৰে? মাৰি পেলাই নে বগলা ফাটেকত লৈ যায়? কথা দিয়ক মোকো। পাগলামি কিয় কৰিছা? মই মেণ্টেলি কি হৈ আছো জানা? মাক সম্পূৰ্ণ ভাললৈ মই এৰেষ্ট কৰিব লাগিব। কিমান ষ্ট্ৰেছত আছো তুমি জানা? ষ্ট্ৰেছ কিয় লৈছে? মা জেললৈ গ'লে চান্দিনীয়ে খুব ভাল পাব। আপুনি যে তেওঁৰ বাবে সকলো কৰিব পাৰে গম পাই যাব। দেউতা মই যাওঁ। মই এঘণ্টাৰ পাছত গৈ আছো, যোৱা। মই অফিচলৈ নাযাওঁ দেউতা। ক'লে যোৱা? উকিলৰ ওচৰলৈ যাওঁ। কি? উকিলৰ ওচৰলৈ কিয়? তেওঁতো জামিন হৈ গৈছে। নহয় দেউতা, মই মাৰ জামিনৰ ব্যৱস্থা কৰিবলৈ যাওঁ। কি? দেউতা, মই জানো আপুনি বৰ কষ্ট পাই আছে। মই কষ্ট পালে আপুনি যেনেকৈ সহ্য কৰিব নোৱাৰে তেনেকৈ ময়ো আপোনাৰ কষ্ট পাই থাকিব নোৱাৰো। কোনে ক'লে মই কষ্ট পাইছো? মই জানো আপোনাক কওঁ মই কষ্ট পাইছো বুলি। আপুনি মোক কেনেকৈ গম পায়? আপুনি যেনেকৈ গম পায় মই তেনেকৈ গম পায়। অকল দেউতাকে জীয়েকৰ মন পঢ়িব নোৱাৰে, জীয়েকেও দেউতাকৰ মন পঢ়িব পাৰে। বেয়া লাগিছে মনটো, কিন্তু তাৰ তুলনাত মোৰ বহুত বেছি ভালো লাগিছে। ঘৰখনৰ বেয়া বিচৰা মানুহবিলাক আঁতৰি মা নোহোৱাকে আপুনি কৰি থাকিব পাৰিব? কিন্তু আছিল কেতিয়া? ঘৰখনত ইমান বছৰে তেওঁ আলহীৰ দৰে আছিল। কেতিয়াও এই ঘৰখনক নিজৰ মানুহখিনিক তেওঁ আপোন বুলি ভবা নাছিল। ভুল মোৰো আছিল। মোৰ ভুলবিলাক হীৰাই আঙুলিয়াই দিয়া হ'লে মই নিশ্চয় শুদ্ধ কৰিব পাৰিলো। কিন্তু তেওঁ যি ভুল কৰিলে সেয়া কোনো পধ্যেই মানি ল'ব নোৱাৰে, কেতিয়াও শুদ্ধ কৰিব নোৱাৰি, কেতিয়াও নোৱাৰে। আপুনি মুখেৰেহে কৈছে দেউতা, মনটোৱে কিন্তু বাৰে বাৰে মাক ক্ষমা কৰি দিবলৈ কৈ আছে। আপোনাৰ মনটোৱে বিচাৰে মা ঘূৰি আহক। আপোনাক সুখী কৰিম। জীয়েক হিচাপে এইখিনি কৰিব নোৱাৰিম নেকি? মাক মই ঘূৰাই আনিম। তোক আহিবলৈ ইমানবাৰ ঘৰলৈ মানা কৰিছো, তই কিয় অহা বাৰে বাৰে? অফিচৰ এমপ্লয়ী মই। তই বুলি খুব আপোন মানুহক মাতি নতুন তলৰ মানুহকহে মাতে। তলৰ মানুহ বুলিয়ে মাতিছো, আপোন কৰি মাতিছো। তুমি তুমি ঘৰলৈ কিয় আহিছা? চান্দিনীয়ে দেখিলে আকৌ কিবা ক'ব। ক'লে ক'লে মানে? কুকুৰক মালিকে যেনেকৈ ক'ব লাগে তেনেকৈ কৈ তেওঁ বাহিৰত ওলাই গ'ল। বাহিৰলৈ? কেনেবাকৈ উকিলৰ ওচৰলৈ? ৰবা 1 মিনিট। ভাতি কিয় দিছো?
তহঁত দুটাই তৰ্ক কৰি থকা মই শুনিছো নহয়। মগজুটো চান্দিনীৰ পোক সোমাইছে। চান্দিনী পোক সোমাইছে মানে? তোক আহিবলৈ ইমান বাৰ ঘৰলৈ মানা কৰি তই কিয় অহা বাৰে বাৰে? অফিচৰ এমপ্লয়ী মই তই বুলি খুব আপোন মানুহক মাতে, নতুবা তলৰ মানুহকহে মাতে। তলৰ মানুহ বুলিয়ে মাতিছো, আপোন কোনো নাই। ঘৰলৈ আহিবলৈ নাহিবি, লাষ্ট টাইম কোনো চকত হোৱা নাই। পাতি দিলে পাই যাবি। ছাৰ, মই আহিছো মানৱ। তুমি তুমি ঘৰলৈ কিয় আহিছা? চান্দিনীয়ে দেখিলে আকৌ কিবা কব। ক'লে ক'লে মানে? কুকুৰক মালিকে যেনেকৈ ক'ব লাগে তেনেকৈ কৈ তেওঁ বাহিৰত ওলাই গ'ল। বাহিৰলৈ? কেনেবাকৈ উকিলৰ ওচৰলৈ? ৰবা ৰবা 1 মিনিট। শইকীয়া, মোৰ বোৱাৰীজনী আপোনাৰ ওচৰলৈ যাব পাৰে হীৰাৰ জামিনৰ বাবে। আপুনি কেছটো ল'ব নোৱাৰো বুলি ক'ব আৰু বাকী উকিল কেইজনকো কৈ দিব। অ'কে বাই। চান্দিনী মেডামে হীৰা মেডামৰ জামিনৰ কাৰণে কৈছে, কিন্তু কিয়? মোক সুখী কৰিবলৈ। কোৱা এতিয়া কিয় আহিলা তুমি? আপোনাৰ এপ্ৰুভেল লাগে ছাৰ, চেলেৰীৰ কাৰণে। শুন, চাহ খাইছো। তই চব বচোন বৈ ইয়াত। তই কিয় চাহ বনাই আনিবলৈ? একো নহয় অ, অলপ ভাল পাইছো নহয়। কোন চব বিষ কচোন, এইখিনিত নেকি? এইখিনিতে অ, টানি টানি ধৰে। ভাল পাইছো অ। কোন চব? এই চোৱাত নে? অ, এইখিনিতে। এতিয়া নাই দে, এতিয়া ভাল পাইছো। তই আগতে চাহখিনি খাচোন। খাবলৈ মন যোৱা নাই। কিয়? বিয়াৰ লগত কিবা লাগিল? ফাঁকি কিয় দিছো? তহঁত দুটাই তৰ্ক কৰি থকা মই শুনিছো নহয়। মগজুটো চান্দিনীৰ পোক সোমাইছে। চান্দিনী পোক সোমাইছে মানে? মই চান্দিনীৰ শাহুৱেক আৰু মোমাইকৰ কেছত লাগি যে ৰাতি ঘৰলৈ আহিব পৰা নাই, সেইবাবে মোক তাতো কথা সোমাইছে। মই বোলে চান্দিনীৰ পৰা আঁতৰি থাকিব নোৱাৰো। ঘৰ আহিব পাৰো, কিন্তু চান্দিনীক বোলে এভইড কৰি থাকিব নোৱাৰো। সেইকাৰণে দিনে ৰাতি কষ্ট কৰি তোকে শাস্তি দিবলৈ লাগিছে। এই বিয়াজনী হৈছেনো কিয়? মোৰ বেমাৰটোৱে একোতে কিয় পালে? তাইক পাৰিলে বুজাবি, নহলে প্ৰেছাৰত থকা সময়ত খঙতে মই যি টি কৈ দিম, সম্পৰ্ক শেষ হৈ যাব। ছাৰ, আপুনি ঘৰ ওলালেহি যে? আপোনাক বেকগ্ৰাউণ্ড এটা দেখুৱাম বুলি আহিলো। বেকগ্ৰাউণ্ড? বৰুৱা ছাৰৰ ঘৰটো কলিতা নামৰ ঠিকাদাৰ এটাই লৈ লোৱা কথাটো আপুনি জানেই। জানো, তেওঁক থানালৈ অনা হৈছে। কিন্তু এতিয়া ৰ, মই পিয়াক চাহ বনাবলৈ দিওঁ ৰ। কওক, কিনো হৈছে হে তোমালোকৰ মাজত? একো হোৱা নাই মা। তুমি সলনি হলা প্ৰিয়া। আপোনাৰ কাৰণে মই একেই আছো মা।